নমস্কাৰ। বৰ্তমান অসমত বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে অবৈধ স্বামী পিতৃ মাতৃৰ ওপৰত কঠোৰ পদক্ষেপ হাতত লৈছে। তাৰ মাজতে এটা বহু দুখ লগা খবৰ যে এজনী নাবালিকাই নিজৰ পিতৃ মাতৃক বচাবলৈ আত্মহত্যা কৰে। এই ঘটনাই গোটেই অসম কঁপাই তুলিছে। জানিব পৰা মতে তাইৰ স্বামী কোভিড কালত মৃত্যুবৰণ কৰিছিল। নিজৰ মাক বাপেকক বচাবলৈ এই কঠোৰ সিদ্ধান্ত হাতত লয়। বোৱাৰীগৰাকীৰ দুজন সন্তানো আছিল। এই ঘটনা সংঘটিত হৈছে জাওদাঙা পূবেৰ গাঁৱত। বৰ্তমান অসম চৰকাৰে বাল্য বিবাহৰ বাবে লোৱা এই কঠোৰ পদক্ষেপক আপুনি সমৰ্থন কৰে নে নকৰে কমেণ্ট বক্সত জনাব।